हेलो गाइस वेलकम बैक टू माय चैनल আপোনালোকক পুনৰবাৰ মই এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। ভাত পানী খাই মেলি কৰি আজৰি এতিয়া এনেই অলপ বহি আছোঁ। এনেকুৱা বৰষুণ ঢালিছে কিনো কৰিম আৰু বহি শুই থকা বাহিৰে নহয় জানো। এয়াই আৰু ইমান বৰষুণ ঢালিছে। খোৱা পানী পুৰা কোলা কোলা আহিছে ইয়াত মানে ঘোলা ঘোলা আহিছে ইমানেই মানে পানীখিনি বেয়া আহিছে খাবও পৰা নাই সেনেকৈ ইমানেই বৰষুণ দিছে পানী বেয়া হৈ গৈছে সেনেকুৱা অৱস্থা হৈ গৈছে মানে আপোনালোকৰ ফালে কিমান বৰষুণ দিছে জনাবচোন। এইফালেতো নেৰাই হৈছে বৰষুণে সেনেকুৱা অৱস্থা হৈ গৈছে আৰু এইফালে গোটেই ৰাস্তাবোৰ ব্লক হৈ গৈছে গোটেই ৰাস্তা ছিগি গৈছে। তাৰপিছত এইফালে পাহাৰৰ মাটি মানে পাহাৰ খহি ৰাস্তা বন্ধ হৈ গৈছে সেনেকুৱা অৱস্থা হৈ গৈছে। ক'তো ওলাই যাব নোৱাৰা অৱস্থা হৈছে এনেকুৱা অৱস্থা হৈ গৈছে। তাকে ভাবিছোঁ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এনেই বহুত দিন ভিডিঅ' দিয়াই নাই ভাবিছোঁ দিওঁ আৰু ন নিদিলেনো ক'ত মোৰ চেনেলটো আছে বুলি কোনোবাই গম পাব। সেয়াই আৰু তাকে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। যদি ভাল লাগে ভিডিঅ'টো পাছত শেষলৈ চাই থাকিব আৰু শেষত লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে চাই থাকক আগলৈ ভিডিঅ'টো। ভাবিছোঁ অলপ ওলাই যাম বুলি আপোনালোককো দেখাওঁ কেনেকুৱা হৈছে আমাৰ ইয়াৰ পৰিস্থিতিটো। তেন্তে চাই থাকক আগলৈ ভিডিঅ'টো। এইয়া আমাৰ গাড়ীখন মানে ইমান লেতেৰা হৈছে ইয়াত পানী বৈ আছে তাত ধুবলৈ আনিছোঁ। এয়া ধুই আছে মানুহজনে। এইফালে এইয়া ৰাস্তা ব্লক। নদীত পানী কিমান বাঢ়িছে চাওঁ দেই। এইয়া নদীত পানী বা পুৰা কোলা কোলা পানী। খোৱা পানীখিনি যে এনেকুৱাই আহি আছে কেনেকৈ যে খাম নাজানো আৰু। এইফালে এয়া পাথৰ খহি ৰাস্তা মাজলৈ পৰি আছে। এইফালে এয়া ৰাস্তা এইফালে এয়া গছ খৰি পৰি আছে। এইফালে ৰাস্তা আধাটো নায়েই আধাটো আছে এনেকুৱা অৱস্থা। এইফালে পূৰা নদীৰ পানী ইমান ধুনীয়া। এই আধাটো ৰাস্তা নায়েই আৰু নাযাওঁ আগলৈ। এইয়া খহিয়ে আছে পাথৰ এটা দুটাকৈ। এইবোৰ ইমান ডাঙৰ ডাঙৰ পাথৰ। আমাৰ গাড়ীখন ধুই আছে ধুনীয়াকৈ। এইফালে পানী গোটেই পাহাৰৰ পৰা পানী গোটেই আহিছে। এয়া এইয়া যাবলৈ ওলাইছোঁ এতিয়া ৰুমলৈ। গাড়ী ধুই মেলি হৈ গ'ল এতিয়া যাওঁ ৰুমলৈ। গাড়ীখন তাকে ঘূৰাইছে। এইটো মোৰ শস্যটো হাই কৰি দিয়া। হাই হাই কৰি দিয়া। নাই খোৱা ভালকৈ ৰ'বা। এইখন আমাৰ কালাকটাং গেট। এইয়া কিবা আনিছে বেপাৰীয়ে আলু। আপুনিও কৰি দিয়ক। হাই এটা দি দিয়ক। ফটো উলিয়াই আছে নি? ভিডিঅ'হে হৈ আছে ভিডিঅ'। ব'লক আমি গৈ থাকিম ব'লক ভিডিঅ' বনাই বনাই। আমাৰ লগ হৈছে আহি আমি গৈয়া নেকি? ভাল ভাল। পানী কেনেকুৱা আহিছে খাবলৈ? পানী বৈয়া পানী নাই গোটেই পানী ঘোলা আহিছেনে? আমি এতিয়া সি তাৰপৰা অকণমান আগৰ পৰা আনিলোগৈ গাড়ী। ক'ৰ পৰা? এই অকণমান আগত এই আগত ভাল পানী আহি আছে মানে পানী ইমানো ভাল নহয় ঘোলা ঘোলা। মানে এতিয়া টেপত যিমান ঘোলা আহিছে তাত ইমান ঘোলা নাই অহাটো। টেপত ঘোলা আহি আছে পানী আহি আছে নেকি? নাই অহা নি এতিয়া? আপুনি আহিছিলে? নাই আমাৰ পানী এতিয়া। তেতিয়াহ'লে অথনি ৰাতিপুৱা আহিছিলে গোটেই ঘোলা ঘোলা। ৰাতিপুৱা 12টাৰ পৰা নাই পানী। তাকেতো আজি লগ পালোঁ ফটাককৈ ন? ৰুমত সোমাই চাহ তাহ খাই যাব বোলো। নাখাওঁ এতিয়া
কেলে নাখাইছা হেৰি এইটো ভিডিঅ' দিবি কিন্তু দে মই ইউটিউবত দিম ভিডিঅ' ইউটিউবত চাব ভাইটিৰ তাতে দাদাৰ তাতে পঠাই দিবি হা অঁ দাদাৰ তাতে পঠাই দিবি মই নম্বৰটো আছে নেকি তোৰ সত্যজিৎ দা মোৰ লগত নাই বিকিৰ লগত আছিলে কেলে এনেই সুধিছোঁ আমি এতিয়া কি কৰিব আহিছোঁ কি ৱাক ইভিনিং ৱাক ৰ মোৰতো নাহে এহে থাক মই ন অঁ এফালে থাকা তেতিয়া ওলাব ইভিনিং না আমি এতিয়া কি কৰিব আহিছোঁ ইভিনিং ৱাক নে কি ভাটিবেলা এইবোৰ তাৰ চাকৰ পৰা ছিগি পৰি আছে চাগে ন ভাটিবেলা এইটো দাদাৰ তাতে দি পঠাই দিবা হা কিয় খালে ভাত পানী সেইদিনাখন পূৰা ডাঙৰ ডাঙৰ পাথৰ খহি পৰি আছে এইবোৰ ৰাতি যদি মানুহ থাকিলেহেঁতেন কি হ'লহেঁতেন বাৰু এনেকৈতো মানুহ মৰিছে সেই আংগালিঙত রাস্তা না দিতে না রাস্তার অবস্থা अंकलिंग मिजुमरी लैंडस्लाइड देखो लैंडस्लाइड रास्ता खत्म उधर 3 किलो रास्ता ये अंकलिंग रास्ता आधा खत्म